আৰু এফালে আহি গ'লো আকৌ হাজিৰা কৰিবৰ কাৰণে উপায় নাই আৰু কি কৰিব ঘৰখন চলাব লাগিব। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি ভিডিঅ'টোত কোনো ধৰণৰ পৰামৰ্শমূলক ভিডিঅ' নহয়, কোনো ধৰণৰ কামৰ টেকনিকেল ভিডিঅ' নহয়। চ' মই এইকেইদিন ঘৰত কি কৰি আছোঁ, কেনেকৈনো ব্যস্ত হৈ আছোঁ তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। তো ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ মানে ঘৰত অলপ কাম কৰি আছোঁ। লগতে কেমেৰাটো মুচি লওঁ। কাম কৰি আছোঁ, ঘৰৰ অলপ কাম হৈ আছে, তাতে অলপ ব্যস্ত হৈ আছোঁ। সেইকাৰণে ভিডিঅ'বিলাক ৰেগুলাৰলি আপোনালোকক দিব পৰা নাই। কিনো কাম কৰি আছোঁ আপোনালোকক অলপ দেখাই আছোঁ। ব'লক তললৈ লৈ যাওঁ। ওপৰতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু তললৈ লৈ গৈ দেখিছে কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে। মানে ঘৰটো বনাই শেষ নহৈছে আৰু ওপৰৰ আগফালে এতিয়া খুঁটা বনাবলগীয়া হৈছে। তাতে আগৰ মানে বাৰাণ্ডাখন বনাবৰ কাৰণে আমি ৰেডি কৰি আছোঁ। দেখিছে সেইফালে জোখ মাখ লৈ আছে। চ' অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন কেনেকুৱা হৈ আছে। ঘৰৰ মানে থাকিব পৰা হোৱাই নাই, বনাই আছোঁ শেষেই নহৈছে আৰু কি ক'ব আৰু। সেইকাৰণে আৰু আপোনালোকক ভিডিঅ' দিয়া লেট হৈছে, ক্ষমা কৰিব। ঘৰৰ কামত অলপ ব্যস্ত হৈ আছোঁ। আমাৰ ঘৰৰ ফ্ৰণ্ট ছাইডটো দেখাইছোঁ। চ' আগত অলপ এটা ডিজাইন এটা দিব লাগিব বাৰাণ্ডাখনৰ নিচিনা। সেইকাৰণে আগত গাঁত চাত খান্দি আছোঁ। চ' আকৌ পুতিবলগীয়া হৈছে। আগফালেও বেছি আনিব নোৱাৰি, কাৰণ হাই ৰোডটো মেইন ৰাস্তাটো বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা, অলপ আৰু কেইমিটাৰমানৰ আগত আছে। এইফালে দেউতা কাম লাগি আছে, মই অলপ ভিডিঅ'টো কৰোঁ বুলি আৰু। হ'বগৈ আৰু বেছি নাই। দেউতাহঁতে এইফালে লাগি আছে আৰু লোহাৰ বান্ধি আছে, কটাৰ কাৰণে ৰেডি কৰিছে। আৰু এইফালে আমি দেখিছে আৰু মই এইফালে বহি আছোঁ, তেওঁ হেৰি কৰি দুয়োটাই মিলি কৰি আছোঁ। মই অলপ ভিডিঅ' কৰোঁ বুলি আৰু। আৰু কালি ভিডিঅ'টো মই দিলেগে নহ'লে মানে সমাপ্ত কৰিব নোৱাৰিলোঁ। আজি আকৌ দেখিছে বালি মানে মছলা বনোৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। কিমানখিনিৰ পৰা আপোনালোকক দেখাম। আৰু ভিডিঅ' আপোনালোকৰ কমেণ্টবিলাক পাইছোঁ, কিন্তু মই ৰিপ্লাই দিব পৰা নাই। দেখিছে ঘৰৰ কামত অলপ ব্যস্ত হৈ আছোঁ। ফ্ৰী হৈ লোৱাৰ পাছত আপোনালোকৰ কমেণ্টবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আমাৰ ডিচেম্বৰ মানতো দিয়েই, কেলে নাই দিয়া? দিছে। A few moments later. আৰু কামৰ মাজতে স্কুললৈ আহিলোঁ। এইখন আমাৰ স্কুল। সকলো বেষ্টে মানে কিবা এটা বৰঙণি আগবঢ়াইছে। স্কুলখন দেখাম আপোনালোকক। আজি অলপ খৰখেদাকৈ আহিলোঁ, সেইকাৰণে গোটেই স্কুলখন দেখুওৱা নহ'ল। আমাৰ স্কুলখন মানে সোণালী জয়ন্তী পাতিব গৈ আছে।